নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা আৰু ভাৰতীয় সংবিধানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত লৈ আহিছোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, কোন ৰজাই বাস্কো ডা গামাক ভাৰতলৈ জলপথ আৱিষ্কাৰৰ দায়িত্ব দিয়ে? অপশ্যন এত কৈছে লৰ্ড ডেলহাউচি, অপশ্যন বিত কৈছে ফৰাচী ব্যৱসায়ীসকল, অপশ্যন চিত কৈছে পৰ্তুগীজ ৰজা আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটাও নহয়। যিহেতু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, পৰ্তুগীজ ৰজা। ২ নম্বৰ প্ৰশ্নটো হৈছে, ৰেগুলেটিন এ কিমান চনত ৰচনা কৰা হৈছিল? অপশ্যন এত কৈছে ১৭৭৩ চনত, অপশ্যন বিত কৈছে ১৮৮৫ চনত, অপশ্যন চিত কৈছে ১৯০৯ চনত আৰু অপশ্যন ডিত কৈছে ১৯১৯ চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ১৭৭৩ চনত ৰেগুলেটিন এ ৰচনা কৰা হৈছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি কাক জনা যায়? অপশ্যন এত কৈছে পলাশী যুদ্ধ, অপশ্যন বিত কৈছে পানিপথৰ যুদ্ধ, অপশ্যন চিত কৈছে চিপাহী বিদ্ৰোহ আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চিপাহী বিদ্ৰোহ। ৪ নম্বৰ প্ৰশ্নটো হৈছে, কোনে ১৮৫৭ চনৰ বিপ্লৱক সামন্ত বিপ্লৱ আখ্যা দিছিল? কোনে ১৮৫৭ চনৰ বিপ্লৱক সামন্ত বিপ্লৱ আখ্যা দিছিল? অপশ্যন এত কৈছে মহাত্মা গান্ধী, অপশ্যন বিত কৈছে জৱাহৰলাল নেহৰু, অপশ্যন চিত কৈছে ছৈয়দ আহমেদ আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জৱাহৰলাল নেহৰু। ৫ নম্বৰ প্ৰশ্নটো হৈছে, কিমান চনত মুছলিম লীগ গঠন হৈছিল? অপশ্যন এত কৈছে ১৯০৯ চনত, অপশ্যন বিত কৈছে ১৯০৬ চনত, অপশ্যন চিত কৈছে ১১১৯ চনত, অপশ্যন ডিত কৈছে ১৯২১ চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ১৯০৬ চনত মুছলিম লীগ গঠন হৈছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে, কিমান চনত বংগ বিভাজন হয়? কিমান চনত বংগ বিভাজন হয়? অপশ্যন এত কৈছে ১৯০৫ চনত, অপশ্যন বিত কৈছে ১৯০৭ চনত, অপশ্যন চিত কৈছে ১৯১১ চনত আৰু অপশ্যন ডিত কৈছে ১৯১৭ চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ১৯০৫ চনত। ৭ নম্বৰ প্ৰশ্নটো হৈছে, মহাত্মা গান্ধীয়ে কিমান চনত দাণ্ডি যাত্ৰা কৰিছিল? অপশ্যন এত কৈছে ১৯৩১ চনত, অপশ্যন বিত কৈছে ১৯৩০ চনত, অপশ্যন চিত কৈছে ১৯৩২ চনত, অপশ্যন ডিত কৈছে ১৯২৮ চনত। মহাত্মা গান্ধীয়ে কিমান চনত দাণ্ডি যাত্ৰা কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ১৯৩০ চনত মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰা কৰিছিলে। ৮ নম্বৰ প্ৰশ্নটো হৈছে, দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া আৰম্ভ হয়? অপশ্যন এত কৈছে ১৯৩০ চনত, অপশ্যন বিত কৈছে ১৯৩৫ চনত, অপশ্যন চিত কৈছে ১৯৩১ চনত আৰু অপশ্যন ডিত কৈছে ১৯২৫ চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হয়। ৯ নম্বৰ প্ৰশ্নটো হৈছে, কোনে আজাদ হিন্দ ফৌজ গঠন কৰে? অপশ্যন এত কৈছে সুভাষ চন্দ্ৰ বসু, অপশ্যন বিত কৈছে বাল গংগাধৰ তিলক, অপশ্যন চিত কৈছে চন্দ্ৰশেখৰ আজাদ আৰু অপশ্যন ডিত কৈছে ওপৰৰ এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, সুভাষ চন্দ্ৰ বসু। ১০ নম্বৰ প্ৰশ্নটো হৈছে, নেহেৰু প্ৰতিবেদন কিমান চনত প্ৰস্তুত কৰা হৈছিল? অপশ্যন এত কৈছে ১৯৩৫ চনত, অপশ্যন বিত কৈছে ১৯২৮ চনত, অপশ্যন চিত কৈছে ১৯৮৫ চনত আৰু অপশ্যন ডিত কৈছে ১৯৬১ চনত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ১৯২৮ চনত।